এটা মই সীমান্ত চেতনা মঞ্চ আমাৰ অৰ্গেনাইজেশ্যনক মই ধন্যবাদ দিছো কাৰণ স্কুল হলিডেজৰ যি টাইম আছে ল'ৰা ছোৱালীসকলৰ উইণ্টাৰ ব্ৰেকৰ সময়ত তেখেতসকলে এখন ক্ৰীড়া মহোৎসৱ অৰ্গেনাইজ কৰিছে আৰু আমাৰ বৰ্ডাৰ এৰিয়াজৰ বৰ্ডাৰ ভিলেজেছৰ ল'ৰা ছোৱালীসকলক এনেকে মানে পজিটিভলি এনগেজ কৰি ৰখা হলিডেজৰ টাইমত ধুনীয়াকে স্পৰ্টছ এক্টিভিটিজত এনগেজ কৰি ৰখাটো বহুত ভাল অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকে জানে খেল মহাৰণ অলৰেডি আয়োজিত হৈছে LAC লেভেল কম্পিটিশ্যনছ আমি ইতিমধ্যে শেষ কৰিছো প্ৰত্যেক LACৰ 5টা LACৰ আৰু আমাৰ ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনছ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু ষ্টেট লেভেল কম্পিটিশ্যনছ মাৰ্চত হ'ব চ' মই ভাবো যে এনেকে এক্টিভিটি কৰি থাকিলে মানে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণেও ভাল হয় ল'ৰা ছোৱালীসকল পজিটিভলি এনগেজ থাকে আৰু কম্পিটিশ্যনছো মানে যেতিয়া আমাৰ ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত কম্পিটিশ্যনছ হয় জ'নেল লেভেলত কম্পিটিশ্যনছ হয় তেতিয়া আমাৰ ল'ৰা ছোৱালীসকলৰ বহুত পটেনচিয়েল আছে এইটো পটেনচিয়েলটো বনাই ৰাখিব আৰু ছাকচেছ হ'বলৈ মানে বেছি চান্সেছ থাকে চ' মই তেখেতসকলক ধন্যবাদ দিছো আৰু থেংক ইউ ফৰ মানে মোক অপৰচুনিটি দিছে ইয়াত আহিবলৈ মই চাবলৈ পাইছো আৰু ভাল লাগিছে ল'ৰা ছোৱালীসকলে এক্টিভলি আহিছে আজি দিন ছেটাৰডে ছানডে ডিনাৰটো আহিছে এক্টিভলি পাৰ্টিচিপেট কৰিছে ভাল হৈছে ইয়াত মই যিবিলাক অৰ্গেনাইজ কৰিছে অৰ্গেনাইজৰসকলক মই ধন্যবাদ দিছো আৰু আশা কৰিছো আমাৰ ইয়াত যিবিলাক ভাগ ল'ব আমাৰ ল'ৰা ছোৱালী বিশেষকৈ আমাৰ এই ৰিমট অঞ্চল ভূটান সীমান্তলৈ পালে 20 কিলোমিটাৰ ৰিমট অঞ্চল আমাৰ উপেক্ষিত অঞ্চল ইয়াৰ আমাৰ ল'ৰা ছোৱালী ইমানকি বাহিৰৰ লগত যোগাযোগ কৰিব নোৱাৰে খেল ধেমালি বেছি ভাগ ল'ব নোৱাৰে আজি আমাৰ সীমান্ত চেতনা মঞ্চই যি দায়িত্ব লৈ কাম কৰিছে মই এওঁলোকক বাৰ বাৰ ধন্যবাদ দিছো আৰু আশা কৰিছো এই সীমান্ত চেতনা মঞ্চৰ যে ক্ৰীড়া মহোৎসৱ ইয়াৰ লগতে সংগতি ৰাখি যিবিলাক গাৰ্জেনবিলাকে যিবিলাক ল'ৰা ছোৱালী ইয়াত ভাগ লৈছে তেওঁলোকৰ জীৱনত নিশ্চয় কিবা এটা মহৎ উপকৃত কাম হ'ব মই আশা কৰিছো আৰু ইয়াৰ পিছত আমাৰ যে ল'ৰা ছোৱালীক ইয়াৰ পৰা খেলি আকৌ ষ্টেটত যাব ষ্টেটৰ পৰা চেণ্ট্ৰেললৈ যাব তেওঁলোকে জীৱনৰ উন্নতি হ'ব মই আশা কৰিছো আৰু যিবিলাক আজি ভাল হৈছে সকলো ল'ৰা ছোৱালীবোৰে বেছবিলাক যাচিত আৰু তেওঁলোকৰ জীৱনত উন্নতি হওক হয়তো আশা ৰাখি মই অৰ্গেনাইজবিলাককো ধন্যবাদ দিছো